প্ৰথমতে আমাৰ ইউপিপিএল দলৰ ফালৰ পৰা যিটো আমাৰ ইলেকশ্যন কমিশনাৰে যিটো বা ইলেকশ্যনৰ কাৰণে তাৰিখ ডিক্লেয়াৰ কৰিছে সেইটো আমি আদৰণি জনাইছোঁ, ৱেলকাম কৰিছোঁ। ভালেই হৈছে। আমি শুনি আছিলোঁ যে অক্টোবৰ মাহত হ'ব বুলি, কিন্তু এতিয়া গম পালোঁ মোটামুটি সঁচা সঁচিকৈ 30 তাৰিখ অক্টোবৰত বাইফল ইলেকশ্যনটো হ'বলৈ গৈ আছে। আমি আদৰণি জনাইছোঁ আৰু আমি ইউপিপিএল দল হিচাপে ফুলি প্ৰস্তুত হৈছোঁ। আমি স্পেচিয়েলি দুটা সমষ্টিটো খেলিম, এটা হ'ল তামোলপুৰ আৰু এটা হ'ল গোসাইগাঁও। এই দুটা সমষ্টিত আমি খেলিম। ইতিমধ্যে অসমত 5টা সমষ্টি, এটা হ'ল টাউৰা, মৰিয়নি আৰু ভৱানীপুৰ, তামোলপুৰ আৰু গোসাইগাঁও। এই 5টা সমষ্টিত উপ নিৰ্বাচন হ'ব। আমি বিজেপিৰ লগত আলাপ আলোচনাৰ মাধ্যমত আমি দুটা সমষ্টি ইতিমধ্যে আমি ঠিক কৰিছোঁ। এইটো হ'ল আমাৰ তামোলপুৰ আৰু গোসাইগাঁও। গতিকে আমি পূৰা প্ৰস্তুতি হৈছোঁ। ইতিমধ্যে আমাৰ কেম্পেইন চলি আছে আৰু 100% ইয়াত আমি ওলাই যাম বা আমি পাই যাম, সেইটো এটা আমাৰ আশা আছে। গোসাইগাঁও আৰু তামোলপুৰ তাতে আপোনালোকৰ মিত্ৰ দলো আছে, এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ স্থিতি বা এই কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে? হয়, আমি মিত্ৰ দল এজিপি, বিজেপি আৰু আমাৰ ইউপিপিএল দল আমি একেলগে খেলিম আৰু আমাৰ মিত্ৰজোঁটৰ যিটো কেণ্ডিডেট থাকিব নিশ্চয় জিকি যাব। আৰু ইতিমধ্যে যিহেতু চৰকাৰ আমাৰ বিটিআৰত আছে, চৰকাৰ অসমত আছে আমাৰ মিত্ৰজোঁট, তো গতিকে সকলোৱে এটা ভাল সঁহাৰি দিছে যে সঁচা সঁচিকৈ মানে ৰুলিং পাৰ্টিৰ লগত থাকিব লাগে। ৰাইজেও সেইটো এতিয়া বুজি পাইছে। তো গতিকে আমাক নিশ্চয় ৰাইজই সহযোগিতা কৰিব আৰু আমাক ইলেকশ্যনত জিকাই দিয়াৰ কাৰণে কাম কৰিব ৰাইজে। প্ৰাৰ্থীটো প্ৰদানৰ ক্ষেত্ৰত কিবা ডিচিশ্যন লৈছে নেকি? সেইটো আমি আলোচনা কৰি আছোঁ। আমি ইতিমধ্যে কেণ্ডিডেটৰ যিটো দাবী, কেণ্ডিডেট বহুত দাবী আহিছে, গোসাইগাঁৱৰে হওক বা আমাৰ তামোলপুৰে হওক, তো বহুত কেণ্ডিডেট দাবীদাৰ আছে। তাৰে মাজত আমি এটাই দিব পাৰিম এটা সমষ্টিত। তো গতিকে আমি অলপ মিত্ৰজোঁটৰ লগতো কথা পাতিম আৰু আমাৰ মিটিং আছে 29 আৰু 30 তাৰিখত। 29 তাৰিখত আমাৰ কেবিনেট মিটিং আছে ইউপিপিএল দলৰ কোকৰাঝাৰত, আৰু 30 তাৰিখত আমাৰ এক্সিকিউটিভ মিটিং আছে। তাতে আমি অলপ ৰাইজৰ পৰা মতামত অলপ ল'ম, তাৰপিছত আমি ঘোষণা কৰিম। ইতিমধ্যে তেনেকৈ এইটো প্ৰভাৱ পৰিব নালাগে। বিটিআৰতো আমাৰ আছে মিত্ৰতা, কিন্তু ষ্টেটত GSP আমাৰ লগত নাই। GSP যি ধৰণৰ মানে তেওঁলোকে ফিল্ডত কাম কৰিব লাগে, কৰিব পৰা নাই মই দেখিছোঁ। তো যিহেতু আমাৰ এই কি কয় তোমাৰ গোসাইগাঁও আৰু তামোলপুৰ এই দুটা সমষ্টি আমাৰ বিটিআৰত পৰে, তেওঁলোকে নিশ্চয় GSP আমাকে সমৰ্থন দিব বুলি আমাৰ এটা আশা আছে।